নমস্কাৰ প্ৰিয় দৰ্শকসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এই টেষ্টি চাটনিটো। দেখাত কেনেকুৱা দেখিছে বাৰু আপোনালোকে জনাব। এই চাটনিটো বনাইছোঁ মই কিহেৰে সেইটো চাবৰ কাৰণে আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। আৰু দেখিছেনে, ইয়াতে মই এয়া হৈছে জলকীয়া, আদা, পিঁয়াজ কাটি কৰি এনেকৈ এটা চাটনি বনাইছোঁ খুব সহজকৈ। গতিকে বলকচোন আপোনালোকক দেখুৱাওঁ মই এই চাটনিটো কেনেকৈ বনালোঁ। আৰু খাবলৈ খুবেই টেষ্টি হয়, গতিকে আপোনালোকেও শিকি লওক আৰু ঘৰত বনাই চেষ্টা কৰি চাওক। এই টেষ্টি চাটনিটো বনাবৰ বাবে আমাক লাগিব কুন্দুলি, একেবাৰে কুমলীয়া কুন্দুলি ল'ব লাগিব, তেতিয়াহে চাটনিটো বেছি ভাল লাগিব, কাৰণ বুঢ়া কুন্দুলিত খাবলৈ বেয়া হয়। আৰু এইফালে মই লৈছোঁ এটা পিঁয়াজ আৰু 3 ফুটা নহৰু, এই অকণমান আদা লৈছোঁ, এটা জলকীয়া লৈছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে। আৰু এতিয়া মই এইখিনি আদাটো বাৰু জলকীয়াটো বাৰু কুটিয়ে দিম, পিঁয়াজটোও কুটি দিম, আৰু এইকেইটা বাকী কুন্দুলি, আদা, নহৰু এইকেইটা মই এইখনতে অলপ পিহি লওঁ। আৰু এতিয়া মই ইয়াতে দি দিছোঁ এয়া জোখমতে নিমখ আৰু অকণমান কেঁচা মিঠাতেল দি দিম। আৰু এয়া চাটনি হৈছে খাবৰ বাবে ৰেডি। এনেকৈ যদি আপোনালোকে কাৰোবাক খুৱাই চায়, এনেকৈ চাটনিটো বনাই দিয়াৰ পিছত কাৰোবাক খাবলৈ দিলে প্ৰথমতে কিন্তু কোনেও গম নাপাব আচলতে আপুনি যে কুন্দুলিৰ চাটনি বনাই দিছে। আপোনালোকে যদি কোনেও খাই পোৱা নাই, তেতিয়াহ'লে নিশ্চয় খাই চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। একেবাৰে সহজ আৰু কম খৰচতে বনাব পৰা এটা চাটনি হয়। আৰু এনেকৈ যদি ভাতৰ লগত এই চাটনিটো খোৱা হয়, তেতিয়াহ'লে আপোনালোকে খুব ভাল পাব খাই, সেইটো মোৰ গেৰাণ্টি আছে। গতিকে মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।